হালবাৰীৰ উদৰভত বিশেষ শৈক্ষিক অভিৱৰ্তন ৰাজহুৱা প্ৰাথমিক শিক্ষাৰ চৰকাৰী প্ৰচাৰৰ বাস্তৱতাৰ পৰ্যালোচনাৰ বাবে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত আজি বাক্সাৰ শালবাৰী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত শিক্ষানুষ্ঠান শিক্ষাৰ্থী আৰু শিক্ষকৰ সমস্যা সমাধানৰ লক্ষ্যৰে এখন বিশেষ শৈক্ষিক অভিৱৰ্তন সভা অনুষ্ঠিত হয়। উদৰভস্থিত 201 নং হাউদৰ টাৰী জুনিয়ৰ বেচিক স্কুলত অনুষ্ঠিত অভিৱৰ্তনখনত শালবাৰী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সমূহ বিষয়ববীয়া সমন্বিতে স্থানীয় অৰাজনৈতিক দল সংগঠনৰ নেতৃত্ব উপস্থিত থাকে। উল্লেখ্য যে আজি অসম ভিত্তিত জিলাৰ প্ৰতিটো মহকুমাত এই বিশেষ শৈক্ষিক অভিৱৰ্তন সভা অনুষ্ঠিত হয়। আজি আমাৰ অসম ভিত্তিত প্ৰতিটো মহকুমাতে বিশেষ শৈক্ষিক অভিৱৰ্তন অনুষ্ঠিত কৰা হৈছে আৰু ইয়াৰ উদ্দেশ্যটো হৈছে যে যোৱা বেলি আমাৰ কেবিনেট সিদ্ধান্ত মৰ্মে প্ৰতিখন বিদ্যালয়ত মানে যদি 100ৰ ওপৰত ল'ৰা ছোৱালী থাকে সেইসমূহ বিদ্যালয়ত প্ৰধান শিক্ষক পদ দিয়াৰ কাৰণে কেবিনেট সিদ্ধান্ত এটা লোৱা হৈছিল। কিন্তু দুখৰ বিষয়ে আজিলৈকে সেই সিদ্ধান্তটো কাৰ্যকৰী হোৱা নাই। গতিকে আমি এই বিষয়টো আলোচনা কৰাৰ কাৰণে আমি এখন শৈক্ষিক অভিৱৰ্তন অনুষ্ঠিত কৰিছোঁ আজি। আৰু এই শৈক্ষিক অভিৱৰ্তনত আমাৰ জাতীয় সংগঠন আপচু সাহিত্য সভা আদিকে আমি নিমন্ত্ৰণ কৰিছোঁ আৰু আমাৰ এই সভাখন কিছু সময় পিছত অনুষ্ঠিত হ'ব। গতিকে এই আৰু বিশেষ কৰি আমাৰ যিটো গ্ৰেড পে আমাক সপ্তম সেই ৭,৪০০টো মানি লোৱা নাই। আমাৰ দাবী আমাক ৮,৭০০ লাগিবই। আৰু যিখিনি কণ্টেক্সুৱেল টিচাৰ আছিলে 2012 চনৰ পৰা তেওঁলোকে কাম কৰি আছিল আৰু সেইসকলক বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে তেওঁলোকক মানে আগৰ যিটো পে বেণ্ড সেইটো বাদ দি নতুন পে বেণ্ডত অন্তৰ্ভুক্ত কৰিছে আৰু অন্যান্য সুবিধাসমূহ তেওঁলোকক দিয়া নাই। গতিকে আমি দাবী কৰিছোঁ চৰকাৰৰ ওচৰত যে তেওঁলোকক পুনৰ প্ৰথমৰ পৰাই জইনিঙৰ পৰাই সম্পূৰ্ণ পে'মেণ্টটো দিব লাগে, গ্ৰেড পে' দিব লাগে আৰু অন্যান্য ৰেগুলাৰ শিক্ষকখিনি যেনেধৰণৰ সুবিধা পায় তেনেধৰণৰ সুবিধাখিনি দিব লাগে। আমি এই শৈক্ষিক আজি অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনৰ আহ্বানত শালবাৰী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয় আজি 1 মাৰ্চ 2025 ইংৰাজী তাৰিখে আমি ইয়াত আয়োজিত হৈছোঁ, একত্ৰিত হৈছোঁ। এইখিনিয়ে যে আমাৰ বিভিন্ন সমস্যাসমূহ আমাৰ প্ৰাথমিক শিক্ষক সন্মিলনীয়ে জৰিয়তে আমি চৰকাৰক অৱগত কৰি আছোঁ। কিন্তু দুখৰ বিষয় যে এতিয়ালৈকে আমাৰ যিবিলাক ন্যায্য দাবী সেই ন্যায্য দাবীসমূহ আমাৰ চৰকাৰী পক্ষই এইটো হয়তো মানি ল'ব খোজা নাই। বিশেষকৈ আমাৰ প্ৰধান শিক্ষকৰ সমস্যা আৰু এই প্ৰধান শিক্ষকৰ সমস্যা আমাৰ দীৰ্ঘদিনীয়া। সুদীৰ্ঘ 1982 চনৰ পৰাই আমি প্ৰধান শিক্ষকৰ পদ বিদ্যালয়ত সৃষ্টি কৰিব লাগে এই দাবী আমি অতি ক্ষীপ্ৰতাৰে আমি সময়ে সময়ে কৰি আহিছিলোঁ আৰু আমাক এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে শিক্ষা বিভাগে মানিও লৈছিলে, কিন্তু এতিয়ালৈকে কাৰ্যকৰীকৰণ কৰা নাই। তাৰ কাৰণে আমি প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আজি আমি অতিকৈ ব্যথিত হৈছোঁ যে চৰকাৰী যিবিলাক সিদ্ধান্ত অসম চৰকাৰ শিক্ষা বিভাগৰ যিবিলাক সিদ্ধান্ত সেই সিদ্ধান্ত কাৰ্যকৰী নকৰে। কিবা আন্দোলনৰ কাৰ্যসূচী এতিয়া আমি আজিৰ জৰিয়তে আজি এই অভিৱৰ্তনৰ জৰিয়তে আমি আমাৰ অসম চৰকাৰক বা আমাৰ শিক্ষা বিভাগক এইটোৱে আমি বাৰ্তা দিব খুজিছোঁ যে আমি পৰৱৰ্তী কাৰ্যসূচী আমি হাতত ল'ম নিশ্চয়, আৰু এইটো আমাৰ ৰাজ্যিক নেতৃবৃন্দই নিশ্চয় এইটো বিবেচনা কৰিব। কিন্তু এতিয়া আজিৰ আমাৰ কাৰ্যসূচী এইখিনিয়ে যে আমি আমাৰ যি দাবীসমূহ বিভিন্ন দাবী, আমাৰ গ্ৰেড পে ঘূৰাই দিয়া, আমাৰ যিখিনি আমাৰ শিক্ষা যিবিলাক আমাৰ বৃত্তিবিলাক পাতে চৰকাৰীভাৱে আজি বিগত প্ৰায় 3-4 বছৰ ধৰি আমাৰ পাতা নাই। আমি নিজাববীয়াকৈ সন্মিলনীৰ উদ্যোগত আমি কৰি আহিছোঁ। এই বিভিন্ন দাবী লৈ আমি আজি আলোচনা, আৰু এই আলোচনা আমাৰ দাবীসমূহ আজি বিভিন্ন মহকুমাই কৰিছে, অকল শালবাৰীয়ে নহয়, আমাৰ অসম আমাৰ যি ৰাজ্যৰ যিবিলাক মহকুমা আছে আমাৰ প্ৰাথমিক শিক্ষণ সকলোৱে আজি এই 1 তাৰিখতে কৰিছে। আৰু আমিও শালবাৰী মহকুমায়ো আজি এই কৰিছোঁ যে আমাৰ এই দাবীসমূহ যাতে চৰকাৰৰ ঘৰত দৃষ্টিগোচৰ হয়। আৰু অহা 10 মাৰ্চত আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ এই অভিৱৰ্তনৰ লোৱা কাৰ্যসূচীসমূহ আমাৰ দাবীসমূহ তেওঁক আমাৰ ৰাজ্যিক নেতৃবৃন্দই প্ৰদান কৰিব। আৰু আশা কৰোঁ আমি আশা কৰিছোঁ, এতিয়াও আমি নিৰাশাবাদী নহয়, আমি আশাবাদী যে চৰকাৰে আমাৰ প্ৰাথমিক শিক্ষক সমস্যাসমূহ যাতে তেওঁলোকে ফলপ্ৰসূভাৱে আমাক ন্যায্যতা প্ৰদান কৰে বা আমাৰ দাবীসমূহ তেওঁলোকে গ্ৰহণ কৰে। এইখিনি লৈ আমাৰ আজি এই অভিৱৰ্তন। আৰু আপোনালোকৰ জৰিয়তে সংবাদ মাধ্যমৰ জৰিয়তে আমি এইখিনিয়ে আহ্বান জনাওঁ আমাৰ শিক্ষা বিভাগক, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যে অসম চৰকাৰ